নমস্কাৰ, মই গৌৰী শংকৰ। পবিত্ৰ ভাদ মাহ চলি আছে আৰু সেই পবিত্ৰ ভাদ মাহতে জীৱনৰ প্ৰথমবাৰৰ বাবে মোৰ এটি হৰিনাম আজি বাণীবদ্ধ কৰিব আহিছোঁ। বিশেষকৈ আজি আমাৰ কাম আজিৰ পৰা ষ্টাৰ্ট হৈছে। আজি সকলোখিনি মেনুৱেল যিসমূহ আমাৰ বাদ্যযন্ত্ৰ আছে, আমাৰ অসমীয়া সংস্কৃতিৰ খোল, তাল, নেগেৰা, বাঁহী আজি বাণীবদ্ধ কৰা হ'ব। গতিকে আমি আহিলোঁ শিৱসাগৰ ৰিদম পাৰ্ক ষ্টুডিঅ'ত আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ আগত গীতটি মুকলি কৰিম আৰু আমি কেনেকৈ ধৰণে কামবোৰ কৰিছোঁ অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ধন্যবাদ। কি হ'ল সিটো মান মানে বেলেগ দিহানাম এটা কৰিব লৈছো। ট্ৰেক নেগাৰা বজাব লৈছে, খোল বজাব, নেগাৰা বজাব। তো খুব এনাৰ্জেটিক মানে মজা লাগিব। দিহানাম নামঘৰত গাই মজা লাগিব, য'তে ত'তে মানে গাই মজা লাগিব দিহানামৰ। তো কৰিবলৈ লৈছো, সকলোৱে আশীৰ্বাদ কৰিব, ভাল হ'ব। চাব খালি প্ৰথম কৰিব লৈছে গৈ দিহানাম জেনেৰেলি নেগায় মানে এইটো গাব। অ'কে অ'কে যাম যাম। ভকতক নাম দিলা